Good morning. I am going to explain the poem Animals of Walt Whitman in Assamese. Animals, জন্তু জন্তুক ইয়াত মই তেও বুলি ক'ম যিহেতু জন্তুক কবিয়ে মানুহৰ হাৰিত ৰাখিছে I think I could turn and live with animals. মই ভাবো যে মই উভতি যোৱা উচিত আৰু জন্তুৰ সৈতে বাস কৰা উচিত They are so placid and self-contained. তেওঁলোক খুবেই শান্ত আৰু আত্মনিৰ্ভৰশীল I stand and look at them long and long. মই থিয় হওঁ আৰু তেওঁলোকলৈ দীৰ্ঘ সময় ধৰি চাই থাকোঁ They do not show it and whine about their conditions. তেওঁলোকে তেওঁলোকৰ অৱস্থাক লৈ হাহাকাৰ কৰি নাথাকে They do not lie awake in the dark. তেওঁলোকে এন্ধাৰত হাৰে নাথাকে and weep for their sins. আৰু তেওঁলোকৰ পাপকৰ্মৰ বাবে উচুপি নাথাকে They do not make me sick discussing their duty to God. তেওঁলোকে ভগৱানৰ প্ৰতি থকা কৰ্তব্যৰ কথা সোঁৱৰাই মোক দুৰ্বল কৰি নুতুলে Not one is dissatisfied. কোনো এজনেও অসন্তুষ্ট নহয় Not one is demented with the mania of owning things. কোনো এজনেও বস্তু পোৱা নোপোৱাক লৈ দুখ কৰি নাথাকে Not one kneels to another. কোনো এজনেও আনজনৰ ওচৰত আঁঠু নাকাৰে Nor to his kind that lived thousands of years ago. তেওঁলোকৰ দৰে পূৰ্বৰ সকলৰ প্ৰতিও আঁঠুকাৰি নাথাকে Not one is respectable or unhappy over the whole earth. কোনো এজনেও পৃথিৱীখনৰ প্ৰতি দায়বদ্ধ অনুভৱ নকৰে বা পৃথিৱীখনক লৈ অসুখী অনুভৱ নকৰে So they show their relations to me. আৰু সেইদৰে তেওঁলোকে মোৰ লগত আত্মীয়তা গঢ়ি তোলে And I accept them. আৰু মই তেওঁলোকক গ্ৰহণ কৰোঁ They bring me tokens of myself. তেওঁলোকে মোৰ বাবে প্ৰতীক চিহ্ন হৈ পৰে They evince them plainly in their possession. তেওঁলোকে তেওঁলোকৰ বৈশিষ্ট্য স্পষ্টভাৱে দেখুৱাই দিয়ে I wonder where they get these tokens. I wonder where they get those tokens. মই আচৰিত হওঁ যে তেওঁলোকে এই প্ৰতীক চিহ্নবোৰ ক'ত লাভ কৰিলে Did I pass that way huge times ago? মই সেইবোৰ বহু সময় আগতে এৰি আহিছোঁ নেকি And negligently drop them. আৰু অৱহেলিতভাৱে এৰি থৈ আহিছোঁ Thank you.